বন্ধু বান্ধৱীসকল, মই চাইনাজে আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটি ব্লগ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। মই এইপিনে দুপৰীয়াৰ সাজৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ, লগতে ভেন্দিও কুটি থৈ দিছোঁ, সেইখিনিও ভাজি বনাম। আৰু এইপিনে মোক শাহু মায়ে সহায় কৰি দি আছে, চব্জি কুটি দি আছে, কাৰণ ছোৱালীজনী ভাইটিহঁতৰ লৈ গৈছে, সেইকাৰণে জল্দিকৈ মই ভাত বনাই আছোঁ। তাই আহিলে বহুত ৰাতি কৰে। আজি যে ৰাতিৰ পৰা বৰষুণ দি আছে, কাপোৰ চাপোৰ মই শুকুৱাই নাই, বিচনা চাদৰ ধুই দিছিলোঁ, এইবোৰ শুকুৱাই নাই। এইপিনে মোক হাজবেণ্ডে মেক্সি আনি দিছে, এইটো পিন্ধি চালোঁ, অকণমান ট্ৰাই কৰি চালোঁ কেনেকুৱা হয়। আপোনালোককো দেখুৱালোঁ যে মই ঈদত কি ল'লোঁ। ঈদত বিশেষ একো লোৱা নাই, এই মেক্সিটোৱে দিছে হাজবেণ্ডে। আগতে মেখেলা চাদৰ এযোৰ দিছিলে, সেইকাৰণে এইটোৱে পিন্ধি দিছে। অকণমান ডাঙৰ হয়, সৰু কৰিব লাগিব। পিনে মই বৰা চাউলৰ গুড়ি খুন্দি আছোঁ, শাহু মায়ে চালি দি আছে আৰু মই ঢেঁকি দি আছোঁ। এয়া মোক কেমেৰামেন হৈছে আমাৰ আসমা। এইপিনে আমি গুড়ি চুৰি খুন্দি পেলাই অকণমান ওলাই আহিছোঁ ফুৰিবৰ কাৰণে। ইয়াতে গেট বনোৱাও নাপায়, ইয়াতে গেট বনাইছে, অকণমান জুম কৰি আপোনালোককো দেখুৱাইছোঁ। আমি এয়া সৰু ছোৱালীজনী, ডাঙৰ ছোৱালীজনী গোটেইবিলাকে আহিছোঁ। আসমাই দোকানত গৈছে। এইপিনে মই নাৰিকল চুকি লৈ থৈ দিছিলোঁ, আৰু ইয়াতে মই নাৰিকলখিনি দি পেলাই ভালদৰে ভাজি ল'ম। ভাজি লৈ মই কি পিঠা বনাওঁ চাই থাকক আপোনালোকে। এইপিনে লহৰাটো গৰম হৈছে, ইয়াতে মই নাৰিকলখিনি গোটেই দি ল'ম। আগতে মই গেছটো অকণমান কম কৰি দিম জুইটো, কাৰণ জ্বলি যাব যে নাৰিকলখিনি ভাজিলে, সেইকাৰণে আগতে মই গেছটো অকণমান কমাই দি লৈছোঁ। এইফালে এইখিনি মই ভালদৰে ৰঙচুৱা কৰি ভাজি ল'ম পিঠা বনাবৰ কাৰণে। এইপিনে মই পিঠা বনাইলোঁ, বৰা চাউলৰ পিঠা, আমি এইপিনে শুকুনা পিঠা বুলি কওঁ। আপোনালোকৰ পিনে কি কয় জনাবচোন আপোনালোকে। এইপিনে মই নাৰিকলখিনি ভাজি লৈছিলোঁ যে, সেইখিনিও দি লৈছোঁ, ৰঙচুৱা কৰি ভাজি লৈছিলোঁ। দুটামান পনে বনাব ধৰিছোঁহে। এইপিনে নাৰিকলখিনি ভাজি লৈছোঁ, আৰু এইপিনে কেইটামান হৈ গৈছে। আৰু এয়া মই চাউলৰ গুড়িখিনি অকণমান পানী দি পেলাই মঠি লৈছোঁ, লৈ পেলাই আকৌ চালিছোঁ, কাৰণ এয়া গুড়ি মই পিঠা বনাওঁতে পিঠাখিনি ভাঙি গৈছে, সেইকাৰণে মই আৰু পানী দি পেলাই মঠি লৈছোঁ, লৈ পেলাই চালি লৈছোঁ। আপোনালোকেও এনেকুৱা কৰি দি চাব, যদি এই পিঠা বনালে ভাগি যায়, আপোনালোকেও এনেকুৱা কৰি বনাই চাব। পানী লৈ পেলাই মঠি ল'ব, লৈ পেলাই চালিব, আৰু তাৰপিছত পিঠাবোৰ বনাব, ধুনীয়া কৰি উঠে। আমাৰ এই বৰা চাউলখিনি যোৱা বছৰৰে, সেইকাৰণে আঠা নাই। আৰু এইপিনে মই চাউলৰ গুড়ি আনি লৈছোঁ পিঠা বনাবৰ কাৰণে। এইপিনে মই তিল পিঠা আটা ওলাইছোঁ, আপোনালোকে চাব পাৰে। শুকানা পিঠা আৰু তেল পিঠা ঈদৰ কাৰণে বনালোঁ, বিশেষ একো। ছোৱালীজনী যে আহি পেলাই কলাত উঠিছে মই পিঠা বনাই আছোঁ কালি ঈদৰ কাৰণে। আৰু তাই তাতে উমলি আছিলে নানীয়েকৰ লগত, আৰু মই ইয়াতে পিঠা বনাই থকা পাই তাই তাৰ পৰা দাউৰি আহিছে, আহি পেলাই কলাত উঠিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেলটোও বজাই ৰাখিব। আৰু আপোনালোকক সকলোকে ঈদ মুবাৰক। আশা কৰোঁ আপোনালোকৰ ঈদটো ভালে ভালে যাব। আজিলৈ নমস্কাৰ।